হেল্ল' বন্ধুসকল, আজি আপোনালোকক দেখাম চৰকাৰী লেট্ৰিনৰ বাবে কিদৰে আবেদন কৰিব। কাৰণ যিসকল এতিয়াও বেনিফিচিয়াৰীসকলে যে লেট্ৰিন পোৱা নাই বুলি অনলাইন কৰিম বুলি ভাবি আছে, কিছুমানসকলে এতিয়ালৈকে পোৱা নাই। তেওঁলোকে যদি বিচাৰিছে যে ৰেচন কাৰ্ড আছে আৰু আধাৰ কাৰ্ড আছে, তেওঁলোকে তথাপি তেওঁলোকৰ টয়লেট লেট্ৰিন পোৱা নাই, তেনেহ'লে তেওঁলোকে অনলাইন গৈ আবেদন কৰাৰ লগে লগে তেওঁলোকৰ এপ্ৰুভ হোৱাৰ পিছত লগে লগে তেওঁলোকে 18,000কে একাউণ্টত পাব। গতিকে সেইখিনি ধন পাবৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আৰু অনলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব চাওক। সৰ্বপ্ৰথমে আপোনালোকে যাব গুগল ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিব। তাত আপুনি টাইপ কৰিব, মই পেষ্ট কৰি দিছোঁ, যিহেতু আপোনালোকে টাইপ কৰি দিব স্বচ্ছ ভাৰত মিছন গ্ৰামীণ বুলি আছে নহয়, তেনেকৈ টাইপ কৰি দিব স্বচ্ছ ভাৰত মিছন গ্ৰামীণ.in। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকৈ এটা পেজ খোল খাব। মই সেই পেজৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা গৈ এপ্লাই কৰিব। এক কাম কৰিব, তলত অহাৰ পিছত এনেকৈ খোল খোৱাৰ পিছত এনেকৈ পেজ অ'পেন হ'ব। তাৰপিছত আপোনালোকে 3 ডট ক্লিক কৰি ডেস্কটপ মোড অ'পেন কৰি ল'ব। ডেস্কটপ মোড অ'পেন কৰাৰ পিছত আপোনালোকে প্ৰথম মোবাইল নম্বৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰিব হ'লে ইয়াত MIS বুলি আছে, তাৰ লেফ্ট চাইডে চাওক এপ্লিকেশ্যন ফৰ্ম ফৰ IHHL, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব, তলত আহিব। আকৌ ডেস্কটপ মোড অন কৰি ল'ব। অন কৰি মেলি তলত আহিব, ইয়াত চাওক ওপৰত আছে চিটিজেন ৰেজিষ্ট্ৰেশ্যন। চিটিজেন ৰেজিষ্ট্ৰেশ্যনত আপোনালোকে ক্লিক কৰি নম্বৰটো ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। চিটিজেন ৰেজিষ্ট্ৰেশ্যন কৰি কিনে এনেকৈ আপোনালোকে এনেকৈ নম্বৰ, তাত ইয়াত নম্বৰ দিব, নম্বৰ। তাৰপিছত ইয়াত নেম, ইয়াত মেল ফিমেল, আৰু ইয়াত এড্ৰেছ দি ইয়াত ষ্টেট চিলেক্ট কৰি আৰু OTP দি OTP এটা যাব। OTP ছাবমিট কৰাৰ লগে লগে লগইন হৈ যাব। তাৰপিছত আপুনি লগইন দবাব। লগইন দবোৱাৰ পিছত নম্বৰ দি দিব, আপুনি নম্বৰ দি মেলি ইয়াত নম্বৰ দিব আৰু গেট OTP ক্লিক কৰিব। গেট OTP ক্লিক কৰাৰ লগে লগে এটা OTP মোবাইললৈ আহিব। এই OTP অহাৰ লগে লগে মোৰ OTP আহি গ'ল। মই পেষ্ট কৰি লৈছোঁ আৰু তাত যিটো 98 কেপচা আছে, 9842 বুলি আছে, তাত মই দবাই লৈছোঁ। দবাৰ পিছত এয়া খোল খাই গ'ল, এয়া নাম ওলাই গ'ল। তাৰপিছত আপোনালোকে কাম কৰিব, এই 3 লাইন আছে ন, ওচৰত 3 লাইনত ক্লিক কৰিব। 3 লাইনত ক্লিক কৰি নিউ এপ্লিকেশ্যনত ক্লিক কৰিব। নিউ এপ্লিকেশ্যন ক্লিক কৰি পপআপটো এনেকৈ দবাই দিলে পপআপ গুচি যাব। তেতিয়া আপুনি ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰি আপোনালোকৰ ব্লক চিলেক্ট কৰিব। ব্লক চিলেক্ট কৰি আপোনালোকৰ পঞ্চায়ত যিটো হয় পঞ্চায়ত চিলেক্ট কৰিব। ভিলেজ যিখন হয় ভিলেজখন চিলেক্ট কৰিব। আপোনালোকৰ ৱাৰ্ড নম্বৰ, ভিলেজ এইটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে আধাৰৰ যিটো নাম আছে সেইটো নাম ইউজ কৰিব। আৰু ইয়াত আধাৰ নম্বৰটো দবাব। আধাৰ নম্বৰ দিয়াৰ লগত ইয়াত টিক মাৰ্ক লগাই ভেৰিফিকেশ্যন কৰিব। ভেৰিফিকেশ্যন কৰাৰ লগে লগে আপোনালোকৰ ছাকচেছফুল ভেৰিফিকেশ্যন হোৱাৰ পিছতহে আগবাঢ়িব। এনেকৈ ছাকচেছফুল দেখাব, ভেৰিফাইড ছাকচেছফুলি। তাৰপিছত ইয়াত আপোনাৰ ফাদাৰ নেম যি হয় ফাদাৰ নেম দিব। কেটেগৰীত ছিলেক্ট আছে, তাত মেল ফিমেল টিক কৰিব। মেল ফিমেল টিক কৰি ছিলেক্ট কেটেগৰীত আপোনালোকে BPL হ'লে BPL, APL হ'লে APL। তাৰপিছত চাব কেটেগৰীত তাত আপোনালোকে জেনেৰেল হয়, ST OBC কি হয় তাত দিব। তাৰপিছত তলত ইয়াত ইমেইল ID, মোবাইল নম্বৰ এইবিলাক দিয়া আছে, আপুনি দিলে দিব পাৰে, নহ'লে নিদিলে একো নহয়। তাৰপিছত আপুনি বেংক চিলেক্ট কৰিব। বেংক চিলেক্ট কৰি আপোনালোকৰ IFSC ইয়াত দিব। যেনেকৈ মই এতিয়া চিলেক্ট কৰিম IDBI বুলি চিলেক্ট কৰিছোঁ মই। IDBI লিমিটেড আহিলে মোৰ বেংকটো সেইটো হয়। তাৰপিছত চিলাপথাৰ ব্ৰাঞ্চৰ হয়, চিলাপথাৰ ব্ৰাঞ্চৰ যিহেতু হয়, মই চিলাপথাৰ ব্ৰাঞ্চৰ চিলাপথাৰ বুলি দবাই দিছোঁ। দিবৰ লগে লগে এয়া আহি গ'ল। মই দবাই দিয়াৰ লগে লগে ইয়াত ফিল হৈ যাব। এয়া মোৰ গোটেই সোপা ফিল হৈ গ'ল। এতিয়া মই তলত স্ক্ৰল ডাউন কৰিম আৰু মই একাউণ্ট নম্বৰ দিম। একাউণ্ট নম্বৰ দি মেলি একাউণ্ট নম্বৰ মই দি দিলোঁ। দিয়াৰ লগে লগে একাউণ্ট নম্বৰ দি দিম। একাউণ্ট নম্বৰ দিয়াৰ লগে লগে
তাত ইয়াত চাওক ডকুমেণ্ট আপলোড কৰিবৰ কাৰণে আহিছে। আপলোড কৰিব হ'লে আপোনালোকে ছিলেক্ট কৰিব। ইয়াত একচুৱেলি মোবাইলৰ পৰা কৰিলে কেতিয়াবা আপলোড নহয়। যদি তেনেকৈ হোৱা নাই তেনেহ'লে অকণমান টাইম ৰখি দিব। আপলোড কৰি এপ্লাই দবাই দিব। এপ্লাই দবোৱাৰ লগে লগে আপোনালোকৰ ছাকচেছফুলি এখন দিয়াৰ লগে লগে আপোনালোকৰ ছাকচেছফুল হৈ যাব। আৰু তাত এপ্লিকেশ্যন তাত 3 ডটত দবাই ভিউ এপ্লিকেশ্যন গৈ দবোৱাৰ লগে লগে আপোনাক দেখাই দিব যে আপোনাৰ কেইটা কৰিছে, কি কৰিছে, কিমান এপ্লিকেশ্যনটো কেনেকৈ হৈ আছে, পেণ্ডিং হৈ আছে নে কি, আপোনালোকে ট্ৰেক কৰি চাব পাৰে। ট্ৰেক কৰি চাই ল'ব। এনেকৈ চাওক মই কৰিছিলোঁ, এতিয়া এপ্লিকেশ্যন পেণ্ডিং হৈ আছে ফাৰ্ষ্ট। তাৰপিছত ইয়াত পেণ্ডিং হোৱাৰ পিছত এনেকৈ যেতিয়া এপ্ৰুভ হৈ যাব তেতিয়া আপোনালোকে একাউণ্টত পইচা সোমাই যাব। যদি মোৰ ভিডিঅ' ভাল লাগিছে তেনেহ'লে মোৰ ভিডিঅ' ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকৈ লাগিছে। তেনেকৈ ভাল ভিডিঅ' পাবৰ কাৰণে মোক কমেণ্ট কৰি জনাব। ধন্যবাদ।